নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আছাম জবছৰ আৰু এটি নতুন ভিডিঅ'ৰ মাজলৈ। DW অধীনত ৯,৮82টা নিয়মীয়া শিক্ষক পদৰ বাবে যিসকলে আবেদন কৰিছিল তেওঁলোকৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ এখন অফিচিয়েল নটিচ যোৱাকালি প্ৰকাশ হৈছে। মই সেই নটিচখনত থকা সকলোবোৰ কথা আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পোনপ্ৰথমে আমি চাই লওঁ সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কত প্ৰকাশ হোৱা অফিচিয়েল নটিফিকেশ্যনখন। এইখন হ'ল ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশিত এখন অফিচিয়েল নটিফিকেশ্যন। এইখন প্ৰকাশ হৈছে 4 জানুৱাৰী 2021 তাৰিখে। ইয়াত দিয়া হৈছে যে নটিচ ৰিগাৰ্ডিং ডকুমেণ্ট ভেৰিফিকেশ্যন, অৰ্থাৎ DW অধীনত প্ৰকাশ পোৱা LP এছিষ্টেণ্ট টিচাৰ, UP এছিষ্টেণ্ট টিচাৰ, ছায়েন্স টিচাৰ, এছামিছ লেংগুৱেজ টিচাৰ, মণিপুৰী লেংগুৱেজ টিচাৰ আৰু হিন্দী লেংগুৱেজ টিচাৰ পদৰ বাবে যিসকলে আবেদন কৰিছিল সেইসকল প্ৰাৰ্থীৰ বাবে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। আৰু এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সকলোৰে বাবে নহয়, কিছু সংখ্যক প্ৰাৰ্থীৰ বাবেহে এই ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। কোনসকলৰ প্ৰাৰ্থীৰ বাবে এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব সেই প্ৰাৰ্থীৰ 3খন তালিকা ইতিমধ্যেই dw.assam.gov.in অফিচিয়েল ৱেবছাইটত প্ৰকাশ হৈছে। মই সেই ৱেবছাইটৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। ইয়াত দিয়া হৈছে যে ভেনু শিল্পগ্ৰাম নিয়াৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, পাঞ্জাবাৰী, গুৱাহাটী। আৰু এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 3টা ডেটত অনুষ্ঠিত হ'ব। সেই তাৰিখকেইটা হ'ল 6 জানুৱাৰী, 7 জানুৱাৰী আৰু 8 জানুৱাৰী। ইয়াত 1 নম্বৰ পইণ্টটো দিয়া হৈছে যে যিসকল কেণ্ডিডেটে এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত থাকিব লাগিব সেইসমূহ প্ৰাৰ্থীৰ তালিকা ইতিমধ্যেই dw.assam.gov.in অফিচিয়েল ৱেবছাইটত উপলব্ধ হৈছে। 2 নম্বৰ পইণ্টটো দিয়া হৈছে অতিকৈ ইম্পৰ্টেণ্ট পইণ্ট, যে কেণ্ডিডেটসকলে এপ্লাই কৰাৰ সময়ত যিখন একনলেজমেণ্ট শ্লিপ পাইছিল বা এপ্লাই কৰাৰ সময়ত যিখন একনলেজমেণ্ট PDF ডাউনলোড হৈছিল সেই PDFটোৰ লগতে সকলো অৰিজিনেল ডকুমেণ্ট আৰু সেই অৰিজিনেল ডকুমেণ্টসমূহৰ এটাকৈ জেৰেক্স কপি লগত লৈ যাব লাগিব। 3 নম্বৰ পইণ্টটো দিয়া হৈছে যে যিসকল কেণ্ডিডেটে এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত থাকিব নোৱাৰিব তেওঁলোকৰ কেণ্ডিডেচাৰটো কেঞ্চেল কৰা হ'ব, অৰ্থাৎ তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বাহিৰ কৰি দিয়া হ'ব। ইয়াৰ 4 নম্বৰ পইণ্টটো দিয়া হৈছে যে যিসকল কেণ্ডিডেটৰ নাম লিষ্টত আছে তেওঁলোকেহে এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত হ'ব পাৰিব আৰু লিষ্টত নথকা কোনো প্ৰাৰ্থীৰ এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত কোনোপধ্যে এলাউ কৰা নহ'ব। আৰু 5 নম্বৰ অতিকৈ দৰকাৰী পইণ্টটো দিয়া হৈছে যে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াৰ সমূহ প্ৰক্ৰিয়াতে কেণ্ডিডেটজনে মাস্ক পৰিধান কৰিব লাগিব। এইখনেই আছিল যোৱাকালি ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা প্ৰকাশিত এখন অফিচিয়েল নটিচ। এতিয়া কথা হ'ল যে যিসকল প্ৰাৰ্থীয়ে এই DW নিয়মীয়া পদসমূহৰ বাবে আবেদন কৰিছিল সেই সকলো প্ৰাৰ্থীকে কিন্তু এই ডকুমেণ্ট ভেৰিফিকেশ্যনত মতা হোৱা নাই, অৰ্থাৎ সকলোবোৰ প্ৰাৰ্থীৰ নাম এই তালিকাবোৰত অন্তৰ্ভুক্ত হোৱা নাই। যিসকল প্ৰাৰ্থীৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে বৰ্তমান এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত যাব নালাগে, তেওঁলোকক হয়তো পিছৰ পৰ্যায়ত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে মতা হ'ব পাৰে। যিসকল প্ৰাৰ্থীৰ ডকুমেণ্টত তেওঁলোকে সামান্য কিছু অসুবিধা পাইছে বা ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত সামান্য কিবা এটা বিসংগতি পাইছে তেওঁলোককহে এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত মতা হৈছে, নতুবা হয়তো ফেজ ৱাইজ বা ষ্টেপ বাই ষ্টেপ কিছু সংখ্যক প্ৰাৰ্থীক তেওঁলোকে এনেকৈ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব। ফাইনেল লিষ্ট ওলোৱাৰ আগতে হয়তো সকলো প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া তেওঁলোকে সম্পন্ন কৰিব। গতিকে যিসকল প্ৰাৰ্থীৰ নাম এই ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অহা নাই তেওঁলোকে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। তেওঁলোকে নিয়মীয়াকৈ dw.assam.gov.in এইটো অফিচিয়েল ৱেবছাইট তেওঁলোকে সদায় পৰীক্ষা কৰি থাকক, হয়তো তেওঁলোকক পিছৰ পৰ্যায়ত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াৰ বাবে মতা হ'ব পাৰে। আৰু এটা বিশেষ অসুবিধা পাইছে কিছু সংখ্যক প্ৰাৰ্থীয়ে যে তেওঁলোকে যিখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছিল তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যি লিষ্ট আপলোড হৈছে তাত হয়তো বেলেগ এখন ডিষ্ট্ৰিক্টত দিয়া হৈছে। ইয়াৰ কাৰণ হ'ব পাৰে যে প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পাছত বা দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ পাছত যিসকলে 3খন ডিষ্ট্ৰিক্ট বা 2খন ডিষ্ট্ৰিক্টৰ পৰা এখন ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিছিল সেই ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰাৰ আগতেও হয়তো এই ভেৰিফিকেশ্যনৰ লিষ্টসমূহ প্ৰকাশ হৈছে বা তেওঁলোকে এই লিষ্টসমূহ তেওঁলোকে প্ৰিপেয়াৰ কৰিছে। গতিকে হয়তো সেইসকল কেণ্ডিডেটে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে যিসকলক মতা হৈছে তেওঁলোকে হয়তো ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰাৰ আগতেই এই লিষ্টসমূহ বনোৱাৰ কাৰণে হয়তো তেওঁলোকৰ ডিষ্ট্ৰিক্ট ছিলেকশ্যনৰ যিটো আচল ডিষ্ট্ৰিক্ট আছিল সেইটো ইয়াত অহা নাই, ৰেণ্ডমলি যিকোনো এখন ডিষ্ট্ৰিক্টত তেওঁলোকক ইয়াত অন্তৰ্ভুক্ত কৰিছে। গতিকে সেইসকল কেণ্ডিডেটে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত তেওঁলোকে উপস্থিত হৈ
তেওঁলোকে কথাখিনি ভালকৈ ক'লেই হ'ব, নতুবা তেওঁলোকে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ পাছত যিটো ফাইনেল ডিষ্ট্ৰিক্ট চিলেকশ্যন বুলি এটা PDF ডাউনলোড হৈছে, সেই কপিটো তেওঁলোকে প্ৰিণ্ট আউট কৰি লৈ যাব পাৰে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত তেওঁলোকে সেই ডকুমেণ্টখন দেখুৱাই তেওঁলোকে ফাইনেল ডিষ্ট্ৰিক্ট চিলেকশ্যন যিখন কৰিছে সেইখনৰ বিষয়ে তেওঁলোকে অৱগত কৰিব পাৰে। তেওঁলোকে হয়তো এই ডিষ্ট্ৰিক্টটো তেওঁলোকে কাৰেকশ্যন কৰি দিব। গতিকে বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। সকলোৱে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত থাকক। ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত নহ'লে নাম কৰ্তন কৰা হ'ব পাৰে। গতিকে এইখন অতিকৈ জৰুৰী আৰু ইম্পৰ্টেণ্ট ন'টিছ হয় যিসকলে DWৰ নিয়মীয়া পদৰ বাবে আবেদন কৰিছে। এনেধৰণৰ গুৰুত্বপূৰ্ণ অফিচিয়েল নটিফিকেশ্যন আপোনালোকে পাই থাকিবলৈ অনুগ্ৰহ কৰি ইউটিউবত চাই থাকিব আছাম জবছ ইউটিউব চেনেল। আৰু যদিহে এই ভিডিঅ' যোগেদি এই চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে, অনুগ্ৰহ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন ছিলেক্ট কৰি ৰাখিব। শেষলৈকে ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় আই অসম।